অ বাইদেউ বাইদেউ মোক পানী অলপ লাগিছিল। এই ওচৰত দোকান চোকানো নাই, বৰ পিয়া লাগিছিল। হয় নেকি? পানী লাগিছিলে? এইখিনি লওক। ঐ এফালে আহক। 3 মাহৰ ভাড়া দিয়া নাই মোক ভাড়া আজি লাগিব, নহ'লে ঘৰ খালী কৰক। আৰু মই এইকেইদিনা সদায় আহি আছোঁ, মানুহজনী মই লগ নাপাওঁ, ক'ত পলাই ফুৰোঁ। আৰু মই আজি ওচৰতে পাইছোঁ হাতেলোতে, তই পইচাখিনি মোক দে। ভাইটি মোক 2 দিনমান টাইম দিয়া। মই আৰু একো সময় দিবলৈ নাই, মুঠতে মোক আজি পইচা লাগিবই। মোক 2 দিনমান সময় দিয়া। মই য'ত কাম কৰি আছোঁ 3 মাহ দিন হ'ল, মোক পইচাই দিয়া নাই। যেতিয়া পইচা দিব তেতিয়া মই আহি তোমাক গোটেইখিনি দি দিম। আৰে ৰ'ব, মই সেইবোৰ নাজানো। আপুনি যদি দিব নোৱাৰে তেনেহ'লে আপোনাৰ হাজবেণ্ডক মাতক, তেখেতে দিব পইচা। ভাইটি বহুত দিন হ'ল তেওঁ বিচনাত পৰি আছে, তেওঁ ক'ৰ পৰা দিব পইচা পাতি? যি দিম ময়ে দিব লাগিব। তুমি 2 দিনমান ধৈৰ্য ধৰা, যেতিয়া মই পইচা পাম গোটেইখিনি আহি তোমাক দি যাম। আৰে মই এইবোৰ বাহানা শুনিবলৈ ইয়াত অহা নাই, মুঠতে মোক পইচাখিনি আজিয়ে লাগিব। মোৰ পইচা থকা হ'লে তোমাক দিয়ে দিলোঁ হয়। এতিয়া মোৰ পইচা পাবলগীয়া জেগা ক'তো নাই। য'ত পাম অলপ 2 দিনমান দেৰি হ'ব। তুমি মোক পাৰিলে 2 দিন সময় দিয়া, মই যেতিয়া পইচা পাম গোটেইখিনি তোমাক দি দিম। লাগিলে মই তোমাৰ ভৰি হাতে আৰে কোনো দৰকাৰ নাই, মই আপোনাক আৰু 10 দিন সময় দিছোঁ। এই 10 দিনৰ ভিতৰত যদি মোক গোটেইখিনি টকা নিদিয়ে তেনেহ'লে আপোনালোকে এইখন ঘৰত আৰু থাকিব নাপায়। বাইদেউ আপুনি একো চিন্তা নকৰিব, ভগৱানে আপোনাক নিশ্চয় চকু মেলি চাব, নাকান্দিব আপুনি। একো ভাল নহয়, আমি দুখীয়া মানুহ যে, সদায় আমাৰ লগত দুখেই হ'ব। আমি দুখীয়া মানুহ যে, আমাৰ কোনোদিন ভাল নহয়। তাতো কাম কৰিলোঁ, তাতো পইচা পাতি নাপালোঁ, আৰু মানুহজন 2 মাহ ধৰি বিচনাত ঘাৰি পাতি লাগি আছে। ক'ত আমাৰ ভাল দিন আহিব? কোনোদিন আমাৰ আৰু ভাল দিন নাহে। তেওঁৰ কাৰণে মই ঔষধো যোগাৰ কৰিব পৰা নাই, আৰু 10 দিনত মালিকক পইচাও দিব লাগিব। যদি পইচা দিব নোৱাৰোঁ আমাৰ ঘৰখন খালী কৰি দিব। মই এতিয়া ক'লৈ যাওঁ, কি কৰোঁ, উপায়ে নাইকিয়া হৈছে মোৰ। নাকান্দিব, আপুনি অকণমান ধৈৰ্য ধৰকচোন, মই আপোনাক কাম এটা দিম, আপুনি কৰিব পাৰিবনে? মই পঢ়া শুনা নহয়, মই যিকোনো কাম কৰিব নোৱাৰোঁ। এইটো আমাৰ ফেক্টৰী কাম, একো পঢ়া শুনা দৰকাৰ নাই ইয়াত, আপুনি ধুনীয়াকৈ ইয়াত কাম কৰিব পাৰিব। ফেক্টৰী মানে কি কাম? এইটো আমাৰ ফেক্টৰীত পেকিঙৰ কাম, আপুনি ধুনীয়াকৈ কৰিব পাৰিব। এদিনত আপোনাক 500 টকাকৈ দিব। আপুনি আৰু আপোনাৰ হাজবেণ্ডে যদি কামটো কৰে এদিনত আপোনালোকে 1000কৈ পাব, আৰু দুজনে লগ লাগি আপোনালোকে মাহেকত 30,000 টকা ইনকম কৰিব পাৰিব। কি 30,000 টকা? বহুত বহুত ধন্যবাদ, মই এই আপোনাৰ উপকাৰ কেতিয়াও নাপাহৰোঁ। এতিয়া আপুনিও ভালে থাকক আৰু আপোনাৰ হাজবেণ্ডো ভালে থাকক। এতিয়া মই যাওঁ।